প্ৰথমতে মই সকলো সাংবাদিক বন্ধুলৈ সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি আপোনালোকক এইকাৰণেই নিমন্ত্ৰণ জনাবলগীয়া হৈছে যে যোৱা 2 এপ্ৰিল তাৰিখত অসমৰ কেবিনেট মন্ত্ৰীসভাই শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাকৰ যি দাবী বা শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া যি সমস্যা সমাধান কৰিবৰ কাৰণে আমি অসম চৰকাৰক দীৰ্ঘদিন ধৰি বিভিন্ন দাবী জনাই আহিছিলোঁ আৰু সেই দাবীসমূহৰ ভিতৰত যোৱা 2 তাৰিখে অসম কেবিনেটে শৰণীয়া কছাৰীসকলৰ জনজাতি প্ৰমাণপত্ৰ পোৱাৰ ক্ষেত্ৰত যি ধৰণৰ আখুৱা বা সমস্যাৰ সন্মুখীন হৈ আহি থাকিবলগীয়া হৈছিলে তাৰ কাৰণে আমি অসম চৰকাৰক আমি অনুৰোধ জনাই আহিছিলোঁ, দাবী জনাই আহিছিলোঁ যে শৰণীয়া কছাৰীসকল 1950 চনৰ জনজাতি তালিকাত কছাৰী হিচাপে অন্তৰ্ভুক্ত হৈ আছে, কিন্তু তাত স্পেচিফিকেলি মেনশ্যন কৰা হোৱা নাছিল যে সেই কছাৰীত কোন কোন জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে। আৰু তেনেধৰণৰ স্পেচিফিকেশ্যনটো নথকাৰ কাৰণে শৰণীয়া কছাৰীসকলে বিভিন্ন সময়ত জনজাতি প্ৰমাণপত্ৰ পোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ লগত আলাপ আলোচনা কৰি জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি থকা হৈছিলে। গতিকে এনেধৰণৰ আখুৱাসমূহ দূৰ কৰি এটা স্থায়ী সমাধান কৰিবৰ কাৰণে আমাৰ দীৰ্ঘদিনীয়া এটা দাবী আছিলে আৰু সেই দাবীক সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চ, শৰণীয়া কছাৰী সন্মিলনী অসম আৰু শৰণীয়া কছাৰী সাহিত্য সভা অসম এই চাৰিওটা সংগঠনৰ দাবীক সন্মান প্ৰদৰ্শন কৰি আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনসাধাৰণৰ আৱেগ আৰু অনুভূতিক উপলব্ধি কৰিবলৈ সক্ষম হৈছে আৰু যোৱা 2 এপ্ৰিল তাৰিখে অসম কেবিনেটে শৰণীয়া কছাৰীসকলক ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত সকিয়াকৈ কছাৰী শৰণীয়া হিচাপে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অনুমোদন প্ৰদান কৰিছে। গতিকে এইখিনিতেই আমি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা, শৰণীয়া কছাৰী সন্মিলনী অসম, শৰণীয়া কছাৰী সাহিত্য সভা আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষা তথা ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ ৰণোজ পেগু ছাৰৰ সৈতে মন্ত্ৰীসভাৰ সকলো মন্ত্ৰী মহোদয়সকললৈকে আমি আমাৰ জনগোষ্ঠীৰ জাতীয় সংগঠন তথা সৰ্বস্তৰৰ জনগোষ্ঠীটোৰ জনসাধাৰণৰ হৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে এইখিনি অসম চৰকাৰৰ কেবিনেটে যিহেতু এই সিদ্ধান্তটো গ্ৰহণ কৰিছে, এইখিনি অফিচিয়েল যিটো প্ৰচিডিউৰ আছে তেওঁলোকে সেই তেনেধৰণে আগুৱাই এই বিষয়টো লৈ যাব আৰু আমি আশা ৰাখিছোঁ বৰ্তমানৰ যিখন অসমৰ বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয়তো যিহেতু বিজেপি চৰকাৰ, গতিকে আমাৰ দৰে সৰু সৰু জনগোষ্ঠীবিলাকৰ যিটো আশা আকাংক্ষা বা অভাৱ অভিযোগ বা দাবী, সেই দাবীসমূহ অনুধাৱন কৰি খুব কম দিনৰ ভিতৰতে এই বিষয়টো কেন্দ্ৰীয় চৰকাৰেও সমাপ্তি ঘটাব বুলি আমি আশা ৰাখিছোঁ। আমি নিশ্চিতভাৱে এটাই আহ্বান জনাম যে শৰণীয়া কছাৰীসকল যিহেতু অসমৰ অন্যতম আদিম এটা জনজাতি জনগোষ্ঠী আৰু কছাৰীমূলীয় জনগোষ্ঠী, আমি কছাৰী হিচাপে ইতিমধ্যে ভাৰতীয় সংবিধানৰ জনজাতি তালিকাত অন্তৰ্ভুক্ত হৈ আছোঁ আৰু জনজাতি প্ৰমাণপত্ৰ গ্ৰহণ কৰি বিভিন্ন ধৰণৰ সুবিধাবিলাক আমি উপভোগ কৰি আছোঁ। গতিকে এতিয়া যিহেতু অসম চৰকাৰে শৰণীয়া কছাৰীসকলক সকিয়াকৈ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ইতিমধ্যে অনুমোদন তেওঁলোকে প্ৰদান কৰিছে, গতিকে এই বিষয়টো কেন্দ্ৰীয়ত গৈ পেলাই ইমান জটিলতা আমি নাথাকিব বুলি ভাবিছোঁ আৰু চৰকাৰখনৰ প্ৰতি সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আমাৰ আছে, গতিকে খুব কম দিনৰ ভিতৰতে আমি ৰিজাল্ট পাম বুলি আশা কৰিছোঁ। সাংসদ নৱ কুমাৰ শৰণীয়াৰ যিটো মোকৰ্দমা সেইটো সম্পূৰ্ণ সকিয়া এটা বিষয়, কিন্তু তেখেতে ৰাজ্যসভাত যিটো বিষয় উত্থাপন কৰিছে এইটো এগৰাকী সাংসদ হিচাপে তেখেতে প্ৰতিনিধিত্ব কৰা সমষ্টিটোত থকা জনগোষ্ঠীবিলাকৰ যিবিলাক অভাৱ অভিযোগ বা যিবিলাক প্ৰাপ্য অধিকাৰ সেইবিলাক আজৰি অনাৰ ক্ষেত্ৰত জনপ্ৰতিনিধি হিচাপে নিশ্চিতভাৱে সেই অঞ্চলত বসবাস কৰা জনগোষ্ঠীবিলাকৰ যিটো অভাৱ সেইটো দাঙি ধৰাটো আমি এগৰাকী সন্মানীয় লোকসভাৰ সাংসদ হিচাপে আমি সদায় আশা কৰোঁ বা জনপ্ৰতিনিধি হিচাপে বিধায়কেই হওক বা সাংসদেই হওক সেই জনগোষ্ঠীবিলাকৰ আশা আকাংক্ষা বা দাবীসমূহ সদনৰ মজিয়াত দাঙি ধৰাটো এটা স্বাভাৱিক এটা প্ৰক্ৰিয়া। শেষত মই আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ বাপতি সাহোন ৰঙালী বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে সকলোৱে জানে যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ বাঁহ গোঁসাই উৎসৱ আৰু এই বাঁহ গোঁসাই উৎসৱৰ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।